ব্লক আছে আৰু সেই ব্লকৰ অধীনত আপোনালোকৰ যি দলীয় কৰ্মী আছে তেখেতসকলৰ লগত কি হ'ল কেনেকৈ কি কৰি আমাৰ কৰ্মী সভা আছিলে আজি ভেৰগাঁও জিলা UPPL কমিটিৰ আণ্ডাৰত টোটেল 56টা প্ৰাইমাৰী আছে প্ৰত্যেকটো প্ৰাইমাৰী ডজনকৈ আমি ইয়াতে মাতি পেলাই কৰ্মশালা পাতিছোঁ আমাৰ আগন্তুক BTR নিৰ্বাচনৰ কাৰণে আমি সাজু হৈছোঁ আমাৰ BTR অঞ্চলত টোটেল 3200 বুথ আছে এই বুথ কমিটিবিলাকৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছে আমি পূৰ্ণভাৱে প্ৰস্তুত এতিয়া যেতিয়াই নিৰ্বাচনটো ডিক্লেয়াৰ কৰে তেতিয়াই আমি নিৰ্বাচনত খেলি জিকাৰ কাৰণে এটা পূৰ্ণ দমত এতিয়া কাম কৰি আছোঁ 40টা সমষ্টিত যেটো দলীয় প্ৰাৰ্থী থাকিব আমাৰ যোৱা 2020 চনতো 40টা সমষ্টিত 40টাতে আমাৰ প্ৰাৰ্থী আছিল এইবাৰো আমাৰ 40টা সমষ্টিত 40টাতে প্ৰাৰ্থী দিয়াৰ কাৰণে এটা আমাৰ প্ৰস্তুতি চলি আছে আমি ইয়াতে আলোচনা বিলোচনা কৰি আছোঁ আমাৰ NDA পাৰ্টনাৰ যে আছে NDA পাৰ্টনাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ অসমত তেখেতসকলে আমাৰ সিনিয়ৰ পাৰ্টনাৰ হয় আৰু BTRত আমি যেহেতু সিনিয়ৰ পাৰ্টনাৰ আছোঁ UPPL আমি আলোচনা বিলোচনা কৰি দুইটা পাৰ্টিয়ে আমি খেলিবলৈ এতিয়া আগবাঢ়িছোঁ এলায়েন্সৰ যে কথা এইটো আমাৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব এতিয়াও সময় আছে সেপ্টেম্বৰত যদি ইলেকশ্যন হয় আমাৰ হাতত এতিয়াও 3 মাহ 3.5 মাহ হাতত আছে গতিকে ফাইনেলি এলায়েন্সৰ কথাটো কি হ'ব এইটো শীৰ্ষ নেতৃত্বই ডিসাইড কৰি পেলাই আমাক জনাব কিন্তু আমাৰ দায়িত্ব আছে কৰ্মী হিচাপে যে 40টা সমষ্টিতে আমি হাজু হৈ থাকা তো আমি 40টা সমষ্টিতে পূৰ্ণ প্ৰস্তুতি আমি মানে অলৰেডি কমপ্লিট কৰিছোঁ আজি এটা মানে এইটো ভেৰগাঁও সাব ডিভিজনৰ যোনটো কৰ্মশালা এইটোৱে আপোনালোকক দেখুৱাই দিছে যে আমি টোটেল 56টা প্ৰাইমাৰী 56টাৰে ইয়াতে উপস্থিত থাকি তেখেতসকলে নিৰ্বাচনত জিকাৰ কাৰণে এটা কনফিডেন্স দেখাইছে আজি এটো মানে এক্সটেনশন এৰিয়া মানে যেটো তালৈ গহপুৰলৈকে যেটো যাব আৰু সেইখিনি সমস্যাটো কি হ'ব এক্সটেনশনৰ যিখিনি গাঁও আছে এই গাঁওবিলাক এইবাৰ প্ৰথমবাৰৰ কাৰণে BTR নিৰ্বাচনত তেখেতসকলে ভোট দিবলৈ পাব তেখেতসকলে প্ৰথমে আমাৰ BTRৰ যিখিনি সমষ্টি আছে মানে এডজাসেন্ট যিবিলাক সমষ্টি আছে এই সমষ্টিবোৰত তেখেতসকলক এডজাষ্ট কৰা হ'ব আৰু লাহেকৈ তেখেতসকলে বেলেগ এটা সমষ্টি হিচাপে পিছত মানে বনাই দিয়া হ'ব এইবাৰ যেহেতু সময় কম আমাৰ হাতত সমষ্টি বনোৱাৰ কাৰণে ইলেকশ্যন কমিশনৰ অলপ সময় লাগিব এইটো মানে সমষ্টি বনাই দিয়াৰ কাৰণে এইবাৰৰ নিৰ্বাচনত তেখেতসকলে যিখিনি এডজাসেন্ট সমষ্টি আছে তাতে তেখেতসকলে ভোট দিব যেহেতু আমাৰ পাঁচনৈ আছে ইফালে ৰৌতা সমষ্টি আছে তেওঁলোকে তাতেই দিব পাঁচনৈ বুলি নহয় তাতে সমষ্টি বহুত আছে ৰৌতা আছে তাতে আমাৰ ভৈৰৱকুণ্ড আছে তাতে ধনশ্ৰী আছে এই ধনশ্ৰী আৰু ভৈৰৱকুণ্ড আৰু ৰৌতা এইবিলাক সমষ্টিতে এই ভোটাৰবিলাকে এডজাষ্ট হৈ যাব আৰু আমাৰ খুব মানে এইটো গুড নিউজ যে আমাৰ যিখিনি নতুন গাঁও আমাৰ BTRৰ লগত সংযুক্ত হ'ল তেখেতসকলে প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ BTR ইলেকশ্যনত ভোট দিবলৈ পাব BPF LPB আৰু GSP যৌথভাৱে তেওঁলোকে ইলেকশ্যন খেলাৰ এটা ব্লুপ্ৰিণ্ট কৰি আছে কিবা দিগদাৰ দাদা BTRত আপোনালোকে BPF ক'ত দেখা পাইছে এতিয়া BPFটো নাই BPFৰ যিমান নেতৃত্ব আছিলে আপোনাৰ বিশ্বজিৎ দৈমাৰী BJPত গুচি গ'ল চন্দন ব্ৰহ্ম ডাঙৰীয়া খাম্পা বৰগোহাঞি ডাঙৰীয়া হিতেশ পুচুমাতাৰী হেমেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ কমল সিং নাৰ্জাৰী পৰমেশ্বৰ ব্ৰহ্ম যিমান BPFৰ নেতৃত্ব আছিল তেখেতসকলে UPPLত আহি UPPLৰ নেতৃত্ব বহন কৰিছে তেখেতসকলে আমি তেখেতসকলক আঁকোৱালি লৈছোঁ সন্মান জনাইছোঁ BPFৰ নেতৃত্ব নাই আছিলে হাগ্ৰামা মহিলাৰী আমি শুনিছোঁ তেখেতে মানে এটা সিৰিয়াছ অপাৰেশ্যনত মানে সাৰ্জাৰী কৰিব লগা হ'ল সাৰ্জাৰীটো আমি কামনা কৰিছোঁ তেখেতৰ মানে সোনকালে যাতে আৰোগ্য হৈ তেখেতে মানে সমাজৰ কামত যাতে ওলাই আহিব পাৰে এইটোৱে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কিন্তু আমি শুনিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি সাৰ্জাৰী হ'ল এইটো এটা সিৰিয়াছ সাৰ্জাৰী হৈছে গতিকে ডক্টৰে প্ৰায় 1.5 মাহ 2 মাহলৈকে তেখেতক মানে বেড ৰেষ্ট ল'ব দিছে চ' 1.5 মাহ 2 মাহ যদি তেখেতে বেড ৰেষ্ট ল'ব লাগে BPFক নেতৃত্ব বহন কৰাৰ মানুহ একজনেই আছিল হাগ্ৰামা মহিলাৰী চবতো ওলাই গ'ল পাৰ্টিৰ পৰা এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰো যদি তেনেকুৱা সিৰিয়াছ সাৰ্জাৰী হয় তেখেতে বেড ৰেষ্ট ল'ব লগা হয় তেনেহ'লে BPFক নেতৃত্ব দিব নোৱাৰিব
আমি কামনা কৰোঁ যে আমাৰ এটা ষ্ট্ৰং অপজিশ্যন থাকিব লাগে আৰু ইয়াতেতো অপজিশ্যন BPF আছে তেখেতসকলে ষ্ট্ৰংভাৱে ইলেকশ্যনটো খেলক এইটো আমি কামনা কৰিছোঁ কিন্তু যদি তেখেতসকলে তেনেকৈ ষ্ট্ৰংভাৱে অপজিশ্যন ল'ব নোৱাৰে আমাৰ গণতন্ত্ৰৰ কাৰণে মানে এটা বেয়া কথা এইটো তেখেতসকলে ষ্ট্ৰংভাৱে ইলেকশ্যন খেলক এছেম্বলিত আহি পেলাই আমাৰ ষ্ট্ৰং এটা ভইচ হওক ৰাইজৰ অপজিশ্যন হিচাপে এইটোৱে আমি কামনা কৰোঁ কিন্তু তেনেকৈ যদি হৈ থাকে যে আমি হাগ্ৰামা মহিলাৰী যাতে সোনকালে ভাল হৈ পেলাই ৰাজনীতিৰ কামত ওলাব পাৰে সমাজৰ কাম কৰিব পাৰে সেইটোৱে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ যিটো এলায়েন্স APB আৰু GSP লগত এলায়েন্স কৰাৰ ব্লুপ্ৰিণ্ট APB পাৰ্টিটো আপোনাৰ মুখতহে মানে বেছিকৈ শুনি আছোঁ ৰাইজৰ মুখত নাই ৰাইজে এতিয়াও নামটোৱে নাম শুনা নাই আৰু আপোনালোকে চাওক ক'ত আছে APB জাষ্ট গঠন কৰিছে ইলেকশ্যনৰ আগত মানে 3 মাহ আগত পাৰ্টি গঠন কৰি পেলাই নিৰ্বাচনত নামিলে কিবা এটা হয় নেকি এইটোতো নহয় না কমচে কম 1 বছৰ আগত গঠন কৰিব লাগিছিল পাৰ্টিটো আমাৰ ভাল লাগিছে আমাৰ বিটিআৰ অঞ্চলত নতুনকৈ এটা ৰাজনীতি দল আৰু গঠন হৈছে আমাৰ ভাল লাগিছে এইটোৱে এটা ইংগিত যে আমাৰ বিটিআৰত গণতন্ত্ৰটো সুদৃঢ় হৈছে গণতন্ত্ৰ ইয়াতে ষ্ট্ৰং হৈছে সকলোৱে আমি নিৰ্বাচনত নামিব লাগে অংশগ্ৰহণ কৰিব লাগে তেতিয়াহে গণতন্ত্ৰটো ষ্ট্ৰং হ'ব গণতন্ত্ৰ যেতিয়া ষ্ট্ৰং হ'ব তেতিয়া সমাজটো ভাল হ'ব আগতে বহুত ভয়ত ৰাজনীতি কৰিছিল মানুহ 2020 চনত যেতিয়া BPFৰ চৰকাৰ আছিল 20 চনৰ আগত তেতিয়া সবাই ভয়ে ৰাজনীতি কৰিছে ভোট দিবলৈ যোৱা নাছিল পাৰ্টি কৰিবলৈ যোৱাই নাছিল পাৰ্টি কৰিলে দাবী ধমকি কৰিছিল বন্দুক দেখাইছিল বোমা বাৰুদৰ ৰাজনীতি আছিল ইয়াতে ভাইলেন্স আছিলে এইটো বহুত ভয়ে ৰাজনীতি কৰিছে কিন্তু ইয়াতে শান্তি ঘূৰি আহিছে গণতন্ত্ৰ এতিয়া সুদৃঢ় হৈছে গতিকে সকলোৱে ৰাজনীতি কৰিব আহিছে পাৰ্টিও নতুনকৈ খুলি আছে